Hey guys, welcome to my channel Gyan Infinity Blogs. তো আজিৰ আমাৰ ভিডিঅ'ৰ টপিক হ'ল ক্লাছ 9ৰ কম্পিউটাৰ সায়েন্সৰ ফাৰ্ষ্ট চেপ্টাৰৰ নাম্বাৰ সিস্টেম কনভাৰ্সন যেনেকৈ ডেসিমেল টু বাইনাৰী বা বাইনাৰী টু অক্টেল বা ডেসিমেল টু হেক্সাডেসিমেল এই গোটেই সিস্টেমছখিনি আজি আমি এই ভিডিঅ'টোত চাম আৰু মই যিমান পাৰোঁ সিমান ইজি মেথডত এক্সপ্লেইন কৰিবলৈ ট্ৰাই কৰিম আৰু এই ভিডিঅ'টো স্পেচিয়েলি 9 ষ্টুডেণ্টৰ কাৰণে তো তোমালোকে এই ভিডিঅ'টো চাবা যিবিলাকৰ অসুবিধা আছে আৰু পাৰিলে নিজৰ ফ্ৰেণ্ড সাৰ্কেলত শ্বেয়াৰ কৰিবা তো বেছি সময় বকি নাথাকো তো ভিডিঅ'টো আৰম্ভ এই নাম্বাৰ এটা ললো সে 75 এইটো আমাৰ ডেসিমেলত আছে নে বাইনাৰীত আছে হেতু তোমালোকে কেনে গম পাবা ইয়াত কি থাকে এটা 10 লেখা থাকে 10 ঠিক আছে তাৰ মানে এটো ইন্ডিকেট কৰে এটো হৈছে বেস এই যে তলত যে নাম্বাৰটো দেখিছা 10 এটো হৈছে বেস বুলি কয় তো বেস 10 মানে আমাৰ কি হ'ব এটো ডেসিমেল সিস্টেমৰ আছে এটা এই সিস্টেমটো আমি ডেসিমেল বুলি কিয় কৈছো কাৰণ ইয়াত আমাৰ কি থাকে 0 আপ টু 0 to 9 এই কেটা ডিজিট থাকে কাৰণে আমি ইহতক ডেসিমেল সিস্টেম বুলি কওঁ ঠিক আছে সো এতিয়া তোমালোকে ইয়াত যদি 10 লিখা থাকে গম পাবা ডেসিমেল আৰু যদি একো লিখা নাথাকে তেতিয়াও এটুক ডেসিমেল সিস্টেমতে ধৰা হয় ঠিক আছে তো দুটাই মই তোমালোকক কনফিউজন ক্লিয়াৰ কৰি দিছো যদি 10 থাকে তেতিয়াও ডেসিমেল বুলি ক'ব লাগিব আৰু যদি ইয়াত একো লিখা নাথাকে তেতিয়াও ডেসিমেল সিস্টেম বুলি ইয়াক ধৰা যায় তো এটা আমি বৰ্তমান নাম্বাৰটো আমাৰ আছে ডেসিমেল সিস্টেমত আৰু আমি নিম তাক বাইনাৰী সিস্টেমত সো বাইনাৰীত কাৰণে আমাৰ বাইনাৰী বেস হল 2 এটো জানিব লাগিব তো বাইনাৰী ডেসিমেল বেস 2 কিয় কয় কাৰণ বাইনাৰী ডিজিট মাত্ৰ দুটাই থাকে এটা হৈছে 0 আৰু এটা হৈছে 1 এইখিনি তোমালোকে ক্লাস 9 ৰ এডভান্সৰ ষ্টুডেন্টখিনি চাব পাৰা বা জুনে 8 ৰ ষ্টুডেন্ট আছে এডভান্সৰ তেওঁলোকৰ কাৰণে এইখিনি ইম্পৰ্টেন্ট হয় তো এইখিনি চাই ল'ব পাৰা যদি তোমালোক চাব খোজা তো এতিয়া আমি ইয়াক কনভাৰ্ট কৰিম কেনেকৈ ডেসিমেল টু বাইনাৰী তো বাইনাৰী টু ডেসিমেল বা ডেসিমেল টু বাইনাৰী সো প্ৰথমতে আমি কি কৰিম ইয়াক ডেসিমেল টু বাইনাৰী যাব লাগিব সো আমি ইয়াক কি কৰিব লাগিব যেহেতু বাইনাৰী আমাৰ বেস হল 2 তো 2 ৰে এই নাম্বাৰটোক আমি ডিভাইড কৰিম তো কেনেকৈ ডিভাইড কৰিম চোৱা তো 75ক আমি ডিভাইড কৰিম বাই 2 ঠিক আছে সো 2 ৰে আমাৰ প্ৰথম কিমান বাৰ দিবা প্ৰথম কিমান আছে 7 আছে 7ক আমাৰ কিমান যাব 2 ৰে 3 টাইমছ যাব তো 2 3 যা 6 কি হ'ব 1 হ'ব 1 টো ইফালে আইফালে কিমান 15 হ'ব তো এইটো হৈ যাব তোমাৰ 2 7 যা 14 তো আমাৰ হাতত কিমান থাকি গ'ল 1 থাকি গ'ল তো এই 1 টো আমি কি কৰিম এই সাইডত লিখিম ইয়াতে 1 আমাৰ যিবিলাক ৰিমাইন্ডাৰ হ'ব ৰিমাইন্ডাৰ যদি এক্সেপ্ট 0 আহিলে 0 ইয়াত লিখিব লাগিব আৰু যদি বেলেগ নাম্বাৰ আহে হয়তো 0 বা 1 কিবা দুটা এটাই আহিব সো আমি 1 টো ইয়াত লিখিম তো নেক্সট আমি কি কৰিম এগেইন 2 ৰে ডিভাইড কৰিম 37 তো প্ৰথম কিমান আছে 3 আছে তো 3 আমি 2 ৰে কৰিলে 1 বাৰ দিম তো 2 1 2 ৰিমাইন্ডাৰ নেক্সট কিমান আহিব 1 আহিব 1 ইয়াত আহিলে 17 হৈ যাব তো 17ক আমি 2 8 16 নেক্সট কিমান আহিব ৰিমাইন্ডাৰ আমাৰ 1 আহি গ'ল ইয়াত 1 নেক্সট এগেইন 2 ৰে ডিভাইড কৰা 2 ৰে কিমান হ'ব 18ক 9 টাইমছ যাব তো 2 9 যা 18 এবাৰ বৰ্তমান আমাৰ কি হ'ব ৰিমাইন্ডাৰ 0 আহিব তো আমি ইয়াত 0 লিখিম এগেইন 2 ৰে ডিভাইড কৰা 2 4 যা 8 হ'ব ঠিক আছে তো 8 হলে কিমান হ'ব 9 পৰা 8 গলে 1 থাকিব সেই 1 টো আমি কি লিখিম ইয়াত লিখিম সো এগেইন কি কৰা 2 ৰে কৰা 2 2 যা 4 হ'ব ৰিমাইন্ডাৰ 0 ইয়াত লিখা নেক্সট এগেইন কি কৰিবা 2 ৰে 2 1 টাইম যাব সো ৰিমাইন্ডাৰ কিমান আহিব 2 2 0 সো আমাৰ ডিভিজনটো কমপ্লিট হ'ল তো এতিয়া আমি বাৰু ঠিক আছে ডিভিজনখিনি কৰি ললো এতিয়া আমি এইটো বাইনাৰীত কেনেকৈ লিখিম তো প্ৰথম আমাৰ কোৱেশ্চনত দিয়া নাম্বাৰটো লিখিলো 75 ইয়াত 10 লিখিব পাৰা লিখা যদি তাৰ পিছত আমি এতিয়া কি কৰিম আমাৰ এই যে নাম্বাৰ কেইটা আমি যে ৰিমাইন্ডাৰ পাইছো এই ৰিমাইন্ডাৰ কেইটা আমি ইয়াত লিখিব লাগিব তো ইয়াত লিখা অৰ্ডাৰটো হ'ল তলৰ পৰা আৰম্ভ কৰি আমি ওপৰলৈকে যাম তো এইটো আমাৰ এইটো অৰ্ডাৰত আমি লিখিব লাগে তো প্ৰথম আমাৰ কি আছিল ফাৰ্স্ট পাইছিলো ইয়াত 1 তো 1 লিখা নেক্সট কিমান আছিল 0 তাৰপিছত কি আছিল আৰু 0 এইটো লিখা নেক্সট কিমান আছিল 1 এগেইন 0 নেক্সট 1 and 1 আহি গ'ল আমাৰ এইটো হ'ল আমাৰ 75ৰ বাইনাৰী ডিজিট তো বাইনাৰীত আমি ইয়াক যেতিয়া ইয়াত লিখিম ইয়াত আমি 2 লিখিম কিছুমানে ব্ৰেকেট দিয়ে কিছুমানে নিদিয়ে তো আলটিমেটলি আমাৰ ডেসিমেল টু বাইনাৰী কনভাৰ্ট হৈ গ'ল এতিয়া চাবা আমাৰ বাইনাৰী নাম্বাৰটো আমি 75ক ডিভাইড কৰি পেলাই আমি এইটো আনসাৰ পাইছিলো এতিয়া এইটো আমি কি কৰিম উল্টা কনভাৰ্ট কৰিম ইনটু ডেসিমেল তেতিয়া আমি কি গম পাম আনসাৰটো আমাৰ কাৰেক্ট হৈছিল নে নাই প্লাস আমি মেথডটো শিকি যাম তো প্ৰথমতে ইয়াত যিমানটা ডিজিট আছে তো সেই গোটেইটা ডিজিট আমি ইয়াত লিখি যাম এটা এটাকৈ তো প্ৰথম 1 আছে 1ক কি কৰিবা মাল্টিপ্লাই বাই 2 কৰা ঠিক আছে প্ৰথম নাম্বাৰটো খতম সেকেন্ড নাম্বাৰটো আহিব তেতিয়া আমি তাৰ আগত আমি কি দিম প্লাস সাইন তো ইয়াত 0 আছে ইনটু 2 লিখা এগেইন কি হ'ল সেকেন্ড নাম্বাৰটো ফিনিশ
নেক্সট আহিব কি থাৰ্ড নাম্বাৰটো কি আছে বা থাৰ্ড ডিজিটটো কি আছে 0 আছে তো 0 * 2 এগেইন লিখা হৈ গ'ল এইটো গ'ল নেক্সট আহিব 1 তো ইয়াৰ আগতে আমি প্লাছ দিম তো নেক্সট কি কৰিম 1 * 2 লিখিম আহি গ'ল এইটো ফিনিছ নেক্সট আহি গ'ল এগেইন 0 তো প্লাছ দিয়া 0 * 2 তো প্ৰত্যেকটোৰ লগত আমি এনেকৈ কি কৰিম 2 কে মাল্টিপ্লাই কৰি যাম তো 0 ফিনিছ নেক্সট আহি গ'ল এগেইন ইয়াত নাতিবা মই ইয়াত লিখিছোঁ 1 তো ইয়াৰ আগতে প্লাছ দিয়া ইনটু 2 প্লাছ লাষ্ট ডিজিট 1 * 2 হৈ গ'ল আমাৰ গোটেইকেইটা লিখা তো 1 2 3 4 5 6 7 1 2 3 4 5 6 7 গোটেইকেইটা হৈ গৈছে একবাৰ চাই ল'বা কেতিয়াবা হৈ যায় কাৰণ বেছিকৈ 0 বা একেলগে নাম্বাৰ চেম নাম্বাৰ থাকিলে আমাৰ পাজল লাগি যায় তো এতিয়া আমি কি কৰিম লাষ্টৰ পৰা ষ্টাৰ্ট কৰি আহা তো লাষ্টত কি আছিল 2 কি কৰিবা ইয়াত পাৱাৰ 0 পৰা ষ্টাৰ্ট কৰা তো 2ৰ পাৱাৰ হৈ যাব 0 নেক্সট ইয়াত আহিব 1 নেক্সট আহিব ইয়াত 2 নেক্সট আহিব ইয়াত 3 নেক্সট আহিব 4 নেক্সট আহিব 5 আৰু নেক্সট ইয়াত আহিব 6 হৈ গ'ল তো এতিয়া আমি কি কৰিম নাম্বাৰখিনিৰ ভেলুখিনি ওলাম তো 2 টু দি পাৱাৰ 6 তো 2 টু দি পাৱাৰ 6 হ'লে আমাৰ কিমান আহিব 64 তো 1 * 64 কিমান হ'ব 64 হ'ব লিখিলোঁ নেক্সট কি হ'ব এইটো পাৰ্ট খতম নেক্সট আহিব প্লাছ চিন দিয়া এইখিনি আহিল এবাৰ চাবা এইখিনি ভেলু ওলাব দৰকাৰ নাই কাৰণ ইয়াত কিহেৰে মাল্টিপ্লাই হৈ আছে 0 তো ডিৰেক্টলি ইয়াত 0 লিখি দিয়া হৈ গ'ল তো এইটো ফিনিছ নেক্সট কি হ'ব এইটো প্লাছ আছে মাজত প্লাছ চিন দিয়া 0 এগেইন মাল্টিপ্লাই হৈছে ইয়াত কি ভেলু হয় মেটাৰ নকৰে তো 0 লিখি দিয়া ডিৰেক্টলি নেক্সট আহিব এইটো প্লাছ দিয়া তো ইয়াত কিমান আছে 1 মাল্টিপ্লাই হৈছে চ' এইটোৰ ভেলু আমি লিখিব লাগিব 2 কিউব মানে হ'ব 8 এতিয়া তোমালোকক মই কৈ দিছোঁ মানে ইয়াতো কনফিউজন লাগে কি 2 টু দি পাৱাৰ 6 ৰ 64 ভেলু কেনেকৈ হ'ল তো মই ইয়াত কাষত লিখি দিছোঁ দেখাই দিছোঁ 2 টু দি পাৱাৰ 6 মানে কি কৰিবা 2 * 2 * 2 * 2 * 2 কিমানটা হ'ল 1 2 3 4 5 এগেইন 2 তো আমি এই গোটেইকেইটা মাল্টিপ্লাই কৰি যাম 2 * 2 = 4 4 * 2 = 8 8 * 2 = 16 16 * 2 = 34 34 * 2 = 64 তো এনেকৈ আমাৰ ভেলুবিলাক ওলাব লাগে তো ইয়াত মই লিখি দিছোঁ নেক্সট আমাৰ কিমান আহি গ'ল 2 কিউবলৈকে গৈছিলোঁ প্লাছ ইয়াত 0 আছে তো 0 নেক্সট তলত আহা 1 * 2 টু দি পাৱাৰ 1 2 টু দি পাৱাৰ 1 মানে হৈছে 2 হৈ গ'ল নেক্সট কিমান আছে প্লাছ 1 আছে এইবাৰ আহি গ'ল ইয়াত কি 2 টু দি পাৱাৰ 0 তো তোমালোক আৰু এটা বস্তু লিখি দিওঁ 2 টু দি পাৱাৰ 0 ৰ ভেলু হ'ব 1 বা তুমি যদি যিকোনো নাম্বাৰ চেম মই a লিখিছোঁ a টু দি পাৱাৰ 0 সদায় কি হ'ব 1 হ'ব সাপোজ মই ইয়াত 100 লিখিছোঁ 100ৰ যদি পাৱাৰ 0 হয় তেতিয়া ভেলু কিমান আহিব 1 আহিব তো তোমালোকে যেতিয়াই পাৱাৰ 0 দেখিবা ইয়াত যি থাকক হাতী থাকক ঘোঁৰা থাকক মানুহ থাকক গৰু থাকক যি নাথাকক কিয় বা নাম্বাৰ থাকক বা এলজেব্ৰা আমাৰ লেটাৰ থাকক যি থাকক যদি পাৱাৰ 0 দেখিছা তেতিয়াহ'লে সদায় ভেলু তাৰ 1 লিখিবা মাইনাছ নাম্বাৰ হওক প্লাছ নাম্বাৰ হওক মেটাৰ নকৰে চ' আমি 1 আছিল অলৰেডি তো 2 টু দি পাৱাৰ 0 মানে 1 1 * 1 = 1 হৈ গ'ল এতিয়া আমাৰ কাম কি হ'ব গোটেইখিনি প্লাছ কৰা তো 0 কেইটা বাদ দিয়া নালাগে কেইটা তো আমাৰ ফাইনেলি কি পাম 64 পাম 8 পাম 2 পাম প্লাছ 1 পাম তো আমি যদি প্লাছ কৰোঁ 64 + 8 72 হ'ব 72 + 2 কিমান হ'ব 74 হ'ব 74 + 1 হ'ব আমাৰ 75 তো আমাৰ এনচাৰ আহি গ'ল তো ফাইনেলি তোমালোকে লাষ্টত লিখিব পাৰা এই না হোল নাম্বাৰটো লিখি ল'বা কেনেকৈ therefore 1 0 0 1 0 1 1 হোল দিলোঁ দি পেলাই আমাৰ এনচাৰ কিমান আহি গ'ল 75 যাৰ বেছ হ'ব 10 তাৰমানে আমাৰ কি হ'ল বাইনেৰীটো আমি ডেচিমেল শিকিলোঁ লগতে ডেচিমেলটো বাইনেৰী তো আজিৰ ভিডিঅ'টোত মই এই টপিক দুটাই শিকালোঁ নেক্সট ভিডিঅ'টোত তোমালোকে ডেচিমেলটো হেক্সা ডেচিমেল শিকিম বা হেক্সা ডেচিমেলটো ডেচিমেল তো মোৰ ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা থেংক ইউ